ঠিক আছে, আজি বনাবলৈ লৈছোঁ মই পোহা বনাবলৈ মই প্ৰথমে চিৰাখিনি গৰম পানীত ধুই লৈছোঁ। লগতে গাজৰ, বিন আৰু বুট সিজাই লৈ অকণমান পিঁয়াজ লৈছোঁ আৰু বাদাম লৈছোঁ। এয়া মই কেৰাহীত তেল দি দিলোঁ। তেলখিনি দিয়া হোৱাৰ পিছত মই এয়া কেৰাহীত পিঁয়াজ দি দিলোঁ। পিঁয়াজখিনি অকণমান সময় ভাজি এয়া মই বুট আৰু গাজৰ, বিনখিনি দি দিলোঁ। গাজৰ, বুট আৰু বিনখিনি মই এয়া অকণমান সময় ভাজি থাকিম। এতিয়া মোৰ অকণমান ভাজা হৈ গ'ল। এতিয়া মই নৰসিংহৰ পাতখিনি দি দিলোঁ। লগতে মই এয়া বাদামখিনিও দি দিলোঁ। বাদামখিনি দিয়া হোৱাৰ পিছত মই এইখিনি অকণমান টাইম ভাজি থাকিম। এতিয়া মোৰ ভাজা হৈ গ'ল গাজৰ, বিনখিনি। এতিয়া মই গৰম পানীত তিয়াই লোৱা চিৰাখিনি দি দিলোঁ। এতিয়া চিৰাখিনি দি এনেকৈ অকণমান সময় ভাজি ল'ব লাগিব। আমি ভাজি আছোঁ অকণমান টাইম। এতিয়া ভাজা হোৱাৰ পিছত মই নিমখ আৰু হালধি অকণমান দি দিম। দি অকণমান ভাজি ল'ম। এতিয়া আমাৰ পোহাখিনিত এটা ধুনীয়া কালাৰ আহি গৈছে। এতিয়া মই লাহেকৈ অকণমান জিৰা গুড়ি ছটিয়াই দিম। এতিয়া জিৰা গুড়ি ছটিয়াই দিয়া হৈ গ'ল মোৰ। এতিয়া মোৰ লাহেকৈ পোহা ৰেডি হৈ গ'ল। চাওক এয়া কি ধুনীয়া পোহা হৈ গৈছে। আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব। ভাল লাগিলে লাইক এটা কৰি দিব। প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। ভাল লাগিলে